Hello everyone, welcome back to my another video. এই ভিডিওটো হৈছে এইবাৰৰ ভোগালী বিহুৰ হাজবেণ্ড ছুটীত অহাৰ বাবে আৰু যেহেতু উৰুকাৰ দিনা আমাৰ কোনো ধৰণৰ স্কুলত বন্ধ নাছিলে সেয়ে আমি টংলাত মাৰ ঘৰলৈ বুলি এপাক আহিলো আৰু ঘৰ গৈ উঠি পিঠা ভাজিলো 3-4 প্ৰকাৰৰ পিঠা বনালো আৰু লাৰু বনালো তাৰ পাছত বনালো ইয়া ভোগালী বিহুৰ স্পেশাল চুঙা পিঠা ছোৱালীও বাৰু আইতাকক সহায় কৰি দিলে তাই খুব ফূৰ্তি পালে এটো দেখিয়ে আৰু যেহেতু এতিয়া বুজাও হৈছে আৰু এইবোৰ হৈছে মই বনোৱা পিঠাবোৰ কেনেকুৱা হৈছে জনাবচোন দেই আগতে যেটো নিজে বনাই পোৱা নাছিল এতিয়া বনালো লগতে এটা মই হাজবেণ্ডৰ লগত মোমেন্টছ ৰাখিলো আৰু পিছদিনাখন আমি ইয়া মেজি জ্বলাবলৈকে ৰেডি হলো গা পা ধুই আৰু এইবোৰ ছোৱালীয়ে সেৱা কৰাৰ মুহূৰ্ত আৰু এক পিছদিনাখন আমি 1 তাৰিখে সেৱা ল'ব গলো মন্দিৰলৈ বুলি এইখিনি আমাৰ ভোগালী বিহু বুলি তাৰ মন্দিৰৰ পৰা আহি পিঠা পনাৰে চাহ খাই ভাত খালো আকৌ আৰু যেহেতু গাঁৱত ক্ৰিকেট খেল হৈছিল তালৈ এবাৰ চাবলৈ গলো আজিলৈ ইমানেই থ্যাংক ইউ বাই